বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ বিৰতিৰ পিছত আজি অন্য এটা ভিডিঅ'লৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। আজি আগতেই আপোনালোকক কৈছিলোঁ যে মই বাইক এখন আনিম। লাষ্ট ব্লগত আপোনালোকে দেখিছিলে চাগে, যোনে যোনে চাইছে। সেইটো কাৰণে আজি সেই দিনটো আহি গ'ল। তো সেইটো কাৰণে আজি ওলাইছোঁ বাইক এখন আনিম বুলি। তো বতৰৰ অৱস্থা পাতিও একদম ইমান এটা ভাল নহয়, তো উপায় নাই, আনিবতো লাগিবই। তো সেইটো কাৰণে ওলাইছোঁ, লগৰ দুটামানো ওলাইছে। বহুত ভাল লাগিছে মনটোত। তো সেইটো কাৰণে ভিডিঅ'টো চাই যাওক কণ্টিনিউ কৰি। আৰু কি বাইক আনিম থাম্বনেইলখন দেখি পেলাই গম পাইছেইতো। সেইটো কাৰণে চাই যাওক, ভিডিঅ'টো কণ্টিনিউ কৰিব। কি সপ্তাহে কৰিয়ে থাকোঁ। আমি যাম আপাচি 160 আৰু এইপিনে স্প্লেণ্ডাৰত। একো নাই, ব'লা ৰাইডটো কণ্টিনিউ কৰোঁ। বাইকখন অনাৰ পিছততো আৰু টেনশ্যনেই নাই তেতিয়া। ব'লা একদম দেখাম ৰাস্তাত আপোনালোকক কি দেখোঁ। তো আজি কিমান এটা ভাল দিন। হয়তো মানে বাইক যোনে প্ৰথম আনে তেওঁ গম পায়। আজি সঁচাকৈ বহুত এটা ভাল দিন, মানে ৰাতিপুৱাৰ পৰা ভাবি আছোঁ। তো ভালেই লাগিছে। ওলাই পাইছোঁহি আমি এতিয়া হাইৱে। তো ভিডিঅ'টো চাই যাওক কণ্টিনিউ কৰি। বাপৰে ইমান যাম ৰে, কেনেকৈ হ'ব। ফাইনেলি আহি পাই গ'লোহি হিৰ' ডিলাৰ। তো যাওঁ চাই লওক ভিডিঅ'টো, কি বাইক লওঁ কি বাইক নলওঁ। ৱাও, উঠি যাওঁ। এতিয়া ইয়াত পইচা কেছ দিয়া থৈছোঁ। তো অনলাইন পে'মেণ্ট নহ'ব, তো সেইটো কাৰণে ইয়াত পইচা উলিয়াব লাগিব। সেইটোৱে আৰু পামগৈ আৰু অলপ দূৰত এইডোখৰতে আছে, পামগৈ আৰু চাই যাওক ভিডিঅ'টো। ইয়াত বাইক চাব গৈ আছোঁ আমি এতিয়া। পিছপিনে আমাৰ কথালে বাইক আছে ইয়াত। তো ব'লক, ভাল লাগিছে, বহুত ভাল লাগিছে। সেইটোৱে বাইক কিমান ভাল লাগিছে আজি মই বুজাব পৰা নাই। কাৰণ মই বহুত কষ্ট কৰি পেলাই বাইকখন লৈছোঁ। মানে ঘৰত গমেই নাপায় যে মই বাইক আনিবলৈ আহিছোঁ। ঘৰত কোৱাই নাই তেনেকৈ। ঘৰত গম নাপায় ৰিয়েকশ্যন কেনেকুৱা হ'ব ঘৰৰ, সেইটো ভাবি চাওক। সেইটো কাৰণে বহুত দিনৰ আশা এটা আজি পূৰণ হ'ব গৈ আছে। তো চব কামেই হৈ গৈছে আমাৰ এতিয়া। বাইকখন বছ লৈ পেলাই ঘৰলৈ ল'লেই হৈ গ'ল, লৈ গ'লে। তো মানে বহুত ভাল লাগিছে আজি, কি ক'ম। তো লাষ্ট ব্লগত মই আপোনালোকক কৈছিলোঁ যে বাইক এখন আনিম। তো আজি সেই দিনটো আহি গ'ল। তো কিমান এক্সাইটেড হৈ আছোঁ মই বুজাব নোৱাৰোঁ। তো এতিয়া ব্লগবিলাক চাব আপোনালোকে। এইবাৰ পৰা বহুত ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ আনিম। বাইকখনৰ আপোনাৰ মানে মাইলেজ কিমান বা কেনেকুৱা বাইকখন, এখন বাইক ল'ব লাগে নে নালাগে, চব ভিডিঅ' আপোনালোকৰ ডিটেইলছত মই দি গৈ থাকিম। তো আপোনালোকে চাব ভিডিঅ'বোৰ আৰু দেখাই আছোঁ, চাই দিয়ক। এক্সেলত দিয়ে।
আমাৰ ইতিমধ্যে গাড়ীৰ চব কাগজ পত্ৰ ক্লিয়াৰ হৈ গৈছে। এতিয়া আমাৰ সৰু সুৰা এই বস্তু দুটামান আছে, সেইটা লগাব লাগিব। তো সেইটো কাৰণে লগাই আছে পিনে, আৰু আধা ঘণ্টাত আমাৰ গাড়ী আহি যাব হাতলৈ আমাৰ। তো সেইটো কাৰণে চাই যাওক ভিডিঅ'টো, আৰু কিবা কিবি দেখাব পাৰোঁ নেকি আপোনালোকক চাম। তো বহুত দিনীয়া আশা এটা পূৰণ হ'ল মোৰ। থেংক ইউ চবকে ক'ব লাগিব, কাৰণ মানে কি মই নিজেই মানে কষ্ট কৰি নিজে পইচা ইনকাম কৰি পেলাই নিজে বাইকখন যেতিয়া লৈছোঁ ইমানটো বয়সত, তো মানে কি আৰু সেইটোৱে। আমাৰ বাইক ইতিমধ্যে হৈ গৈছে লোৱা। এইখন আমাৰ বাইক ফাইনেলি আছে এইডোখৰত। এইখন হয় আমাৰ বাইক, এজন আনি আছে। সেয়াই আৰু চাই যাওক। তেওঁ পাই গ'লহি আহি পেলাই, ডিউটিৰ পৰা বাহিৰে বাহিৰে আমাৰ পাই গৈছেহি জেগা। ভৰাই দিয়া এখন বাইক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। বাইক এক্সপালছ 204V। হিৰো জিন্দাবাদ।